ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ মোৰ চেনেলৰ পৰা খুৰী চেনেলৰ পৰা আমি সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই ৰেখাছ আছামিজ ৰেচিপি এণ্ড ব্লগলৈ লৈ আনিছোঁ সৰু এটা ব্লগ। আপোনালোকে মাঘ বিহু পালেহি নহয় জানো, মাঘ বিহুৰ মানে ভোগালী বিহু আমি ভোগ কৰিব লাগে, সেই গতিকে সকলোৱে লগে ভাগে পিঠা কেইটামান বনাওঁ বুলি ওলাইছোঁ। আৰু কি হ'ল তাত গৈ পেলাই আপোনালোকে ব্লগটো সম্পূৰ্ণকৈ চাব আৰু ভাল পাব। সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। মাঘ বিহুৰ পিঠা পুৰি কি হ'লগৈ চাবচোন, ভিডিঅ'টো ভাল পাব আপোনালোকে, এনজয় কৰক মোৰ ব্লগটো। বহি ল'ব তাই ধুনীয়াকৈ, এইখন লেপি লৈছে ধুনীয়াকৈ। জুই দিব লাগিব যে, এখন নতুনকৈ কিনি আনিছে আৰু মাটি লেপি লৈছে। এইখন লেপি হৈ গ'ল। এয়া বাহিৰতে জুইশালখন বহাই লৈছে আৰু যো-জা কৰি আছে। বাইদেৱে বেলেগ এখন টাৱা লৈ আনিলে, ঘৰৰ পৰাই লৈ আনিছে। এইখন টাৱাতহে বাইদেৱে হেনো ভাল পায় বনাবলৈ, সেইকাৰণে। এখন নেকি তাইখন কি কৰিলে, বনাইছিলে নাই তাই? কোনোবা এফালে লৈ যাওঁ, এইবোৰ মুকলিকৈ নহ'ব কাম। নিদিলে কাটে নগ'ল। এতিয়া আকৌ টাৱাখন চেঁচা হৈ গ'ল, হেৰি লৈ যাওঁ, এইকেইটা এইকেইটা পিঠা পিঠা থৈ নহ'ল। পিঠা আৰু কি বনাব, পিঠা নহ'ল, বেলেগ মানে ভিতৰলৈ নিব লগা হ'ল। পিঠা নুঠিছে, এইসোপা এতিয়া ভিতৰলৈ লৈ যাব লাগে। এতিয়া মুকলিকৈ পিঠা আপোনালোকে পাৰিলে নবনাব, মুকলিকৈ বনালে বতাহ মাৰিলে পিঠা এয়া গতি হয় বিহু। সেইকাৰণে ঘৰৰ ভিতৰতে গেছত পাৰিলে বনাব, নহ'লে জুইত বনাব যদি জুইশাল আছে। এতিয়া সামৰি পেলাই এইখিনি বাইদেউহঁতৰ ঘৰলৈ গোটেইখিনি লৈ গৈ আছোঁ। মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ। গোটেইখন ভিতৰলৈ নিবলৈ যো-জা কৰিছে, তাকো নিজৰ পোৱালি শুই আছে নহয়, অকণমানি পোৱালি এটাও আছে, এয়া শুই আছে। কালিৰ পৰা অহা যোৱা কৰি আছে নি পিঠা বনাবলৈ, ইফালৰ পৰা ইফালে হোৱাগৈ নাই নহয়। এয়া জুইশাল পালেহি, জুইশালত এতিয়া আকৌ পিঠা আৰম্ভ কৰিব। এয়া জুই যাই ধৰিছে আৰু জুইকুৰা ধৰি লৈছে বাইদেৱে। জুইকুৰা ঘাই খুৱাই জুহালখন ৰঙামাটি আনিবলৈও চিন্তা পালি আৰু কৈ দিয়ালোঁ ভৰি ভৰিয়াকৈ এখন আহি পাই গ'লি। তাৱা বহি গ'ল দেই, এবাৰ মানে জুইত
কিবা কি হয় নাজানো। বিহু মই বহুৱাই চাইছোঁহে এই বিহু মানে কথাটো কওক অঁ আঙাঠা হোৱাৰ পিছতহে আপুনি আহিবলৈ পাৰিব শুনিবাহি এবাৰ দিছোঁ বিচি দেপা কথা হেৰি পিঠা খোলা হেৰিটো হোৱা নাই আমাৰ সেইটো কাৰণে ফাটি ফাটি গৈছে পুৰণা চাউলটো পুৰণা চাউল হ'লে অকণমান হেৰি হয় নতুন বৰা হ'লে খাব পৰা হৈছে আৰু খাব পৰা হৈছে কেলৈ নোৱাৰো কষ্ট কৰিছোঁ মুঠতে ভাল হৈছে পিঠাখিনি পিছত ধুনীয়াকৈ উঠিলে আৰু বিহু কাৰণে ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।